T20 বিশ্বকাপ 2022 পিছত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰথম T20 মেচ ৱেলিংটন ষ্টেডিয়ামত আৰম্ভ হৈছে। মেচখনৰ আৰম্ভণিতে ধাৰাসাৰ বৰষুণ আহিল। অৱশেষতে মেচখন হ'বনে নহয় বা ইয়াক বাতিল কৰা হৈছে নেকি, এই সকলোবোৰ কথা এই ভিডিঅ'টোত মই বিতংভাৱে ক'বলৈ গৈ আছোঁ। আপুনিও যদি ভাৰতীয় টীমৰ এজন ডাঙৰ অনুৰাগী হয় আৰু খেলখনত কি হ'ব পাৰে সেই বিষয়ে যদি জানিব বিচাৰে তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকন টিপক আৰু নটিফিকেশ্যন অলপ ক্লিক কৰিবলৈ নাপাহৰিব। T20 2022 বিশ্বকাপত পৰাজয়ৰ পিছত পুৰণি কথাবোৰ পাহৰি ভাৰতে আকৌ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ সৈতে নিউজিলেণ্ড ভ্ৰমণত উপনীত হৈছে। এতিয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজত 3খন মেচৰ T20 শৃংখলাৰ আগমন হৈছে আৰু তাৰ পাছত 3খন ওৱান-ডে ছিৰিজ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলৈ গৈ আছে, য'ত শিখৰ ধাৱনে কেপ্টেইনচি কৰা দেখা যাব। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত 3খন খেলৰ T20 ছিৰিজৰ প্ৰথমখন T20 খেল আজি ৱেলিংটন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি দুপৰীয়া 12 বজাত আৰম্ভ হোৱাৰ কথা আছে। কিন্তু দোস্ত, বৰষুণে সকলো ক্ৰিকেটাৰৰ মনোভাৱ নষ্ট কৰি দিলে, কিয়নো ষ্টেডিয়ামত নেৰানেপেৰাকৈ প্ৰচণ্ড বৰষুণ দি আছিল। আৰু দোস্ত, বৰষুণৰ বাবে 1 ঘণ্টাৰ পাছত খবৰ আহে যে এই খেলখন 10 অভাৰত খেলা হ'ব। তাৰ পৰা আকৌ 1 ঘণ্টাৰ পিছত দ্বিতীয়টো খবৰ আহে যে ICC আৰু আম্পায়াৰে চূড়ান্ত সিদ্ধান্ত লৈছে যে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই প্ৰথমখন T20 মেচ সম্পূৰ্ণৰূপে বাতিল কৰি দিয়া হৈছে। দোস্ত, দ্বিতীয়খন খেলা 20 নৱেম্বৰত আৰু তৃতীয়খন খেলা 22 নৱেম্বৰত